নমস্কাৰ বন্ধু বান্ধৱীসকল এইকেইদিন এটা নাম আৰু কেইখনমান ফটো কিছুমান ভিডিঅ' খুব জোৰত ভাইৰেল হৈ আছে হয় আপোনালোকে ঠিকেই গম পাইছে আৰ্চিটা ফুকন আচলতে এই আৰ্চিটা ফুকন কোন হয় এই সকলোবোৰ এজেণ্টেড নে ৰিয়েল তেওঁ ঘৰ ক'ত আজি এই সকলোবোৰ গম পাম আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ এই গোটেই কাহিনীটো আৰম্ভ হৈছিল এখন ফটোৰ পৰা আপোনালোকে স্ক্ৰীনত দেখিব পাইছে এই ফটোখনৰ পৰা গোটেই কাহিনীটো আৰম্ভ হৈছিল অৰ্চিতা ফুকনে কোনো আমেৰিকা নীলাজবি জগতত ভৰি দিয়া নাছিলে আমি এটা কমপ্লেইণ্ট পাইছিলোঁ যে সেই কমপ্লেইণ্টত মেনশ্যনড আছিলে যে ভিক্টিমজনীৰ যিবোৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত চাৰ্কুলেট কৰি আছে আৰু নিউজত আছে সেই গোটেইখিনি মৰ্ফড আৰু AI জেনেৰেটেড হয় সেইটো ইনফৰ্মেশ্যনত তেওঁলোকে আমাক এটা ইনষ্টাগ্ৰাম পেজৰ লিংকো দিছিলে আৰু এই সকলোবোৰ আছিলে এজন ব্যক্তি প্ৰতিম বৰা তেওঁৰ প্ৰাক্তন প্ৰেমিক আৰক্ষীয়ে জালত পেলালে 420 প্ৰাক্তন প্ৰেমিকক ইনষ্টাগ্ৰাম পেজ ক্ৰিয়েট কৰাৰ সময়ত যিটো ক্ৰেডেনচিয়েল দিয়া যায় আমি সেই ক্ৰেডেনচিয়েলটো ট্ৰেচ কৰিলোঁ তাত এটা ফোন নম্বৰ আছিলে সেই ফোন নম্বৰ আমি যেতিয়া ট্ৰেচ কৰিলোঁ আমি আইডেণ্টিফাই কৰিব পাৰিছিলোঁ যে যিজন আৰেষ্টেড একিউজ প্ৰতিম বৰাই হয় তেওঁৰ হয় সেইটো ফোন নম্বৰ আৰু সি ব্যৱহাৰ কৰি আছে আমি সেইটো ইনফৰ্মেশ্যন ভিক্টিমৰ লগত ক্ৰছ চেক কৰিলোঁ তেওঁ আমাক ক'লে যে তেওঁ প্ৰতিম বৰাক চিনি পায় আৰু তেওঁলোকে একেলগে পঢ়া কলেজত তো আমাৰ ছাছপিশ্যনটো এতিয়া কনফাৰ্ম হ'ল আৰু সেইটো ইনফৰ্মেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আমি প্ৰতিম বৰাক আৰেষ্ট কৰিছিলোঁ পিছত অৰ্চিতা ফুকনৰ কেৱল মুখখনহে ব্যৱহাৰ কৰা হৈছিলে বাকী শৰীৰটোৰ বেলেগৰ আছিলে আৰু এই সকলোবোৰ কৰি তেওঁ কিমানমান টকা ইনকাম কৰিলে আপোনালোকে জানেনে মিনিমাম 10 লাখ মান টকা এই সকলোবোৰ কৰি তেওঁ ইনকাম কৰিলে টো আৰম্ভ কৰিছিলে সেইটো মষ্টলি ফৰ পাৰ্চনেল ৰিজনছ টু কজ হাৰাছমেণ্ট আছিলে পিছত সি কি কৰিলে সি লিংক থ্ৰীত এটা ৱেব পেজ ক্ৰিয়েট কৰিলে তাত কেইটামান লিংক দিছে আৰু সেই লিংকত পৰ্নোগ্ৰাফিক কণ্টেণ্ট উইচ ৱাজ AI জেনেৰেটেড সেইটো আপলোড কৰিছিলে আৰু সেইটোৰ কাৰণে তেওঁ ছাবস্ক্ৰিপশ্যনৰ পইচাটো বিচাৰিছিলে তো থ্ৰু দিছ মড সি অলমষ্ট 10 লাখছ মান এটা আমি যেতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন যিমানখিনি গম পালোঁ যে সি এতিয়ালৈকে অলমষ্ট 10 লাখছ মান এটা পালে from the subscription money. So হেতুতো এতিয়া সবে গম পায় যে this was widely circulated and covered সেইকাৰণে victimজনীৰ mental stateটো এতিয়া ইমান ভাল নহয় তেওঁ কাউন্সেলিঙৰ দৰকাৰ আছে আৰু যিবোৰ নেসেসাৰী আছে আমি কৰি বৰ্তমান প্ৰতিম বৰাক ডিব্ৰুগড় আৰক্ষী বিষয়াসকলে এৰেষ্ট কৰিলে আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানটা সামৰিছোঁ ধন্যবাদ